আপুনি জানেনে? আপুনি জানি আচৰিত হ'ব যে ফেচবুক বা বৰ্তমানৰ মেটাই ক'ৰ পৰা পইচা ইনকাম কৰে। এই পইচাসমূহ আপুনি মই দিয়া পোষ্ট, কমেণ্ট, ফটো আৰু বিভিন্ন ধৰণৰ ৰীল, এই ৰীল বা ফটো বা পোষ্টসমূহ তেওঁলোকে বিভিন্ন কোম্পানীলৈকে এআইৰ জৰিয়তে মেনিপুলেট কৰি ভাল ধৰণে সজাই সেইবোৰ কোম্পানীলৈকে পঠায়। কোম্পানীসমূহৰ পৰা তেওঁলোকে বিজ্ঞাপন সংগ্ৰহ কৰে। এই বিজ্ঞাপনসমূহ আকৌ য়ং এজৰ ল'ৰা ছোৱালীৰ মাজলৈকে পঠাই কিনে এই য়ং এজৰ ল'ৰা ছোৱালীবিলাকে মনোগ্ৰাহীকৈ এআইৰ দ্বাৰা বনাই কিনে এইসমূহ পঠোৱা আৰম্ভ কৰে। পঠোৱালে তাৰ পৰা বিভিন্ন ধৰণৰ আৰ্থিক ইনকাম হয়, বস্তুবোৰ বিক্ৰী হয়। মেটাই এইটো নতুন পলিচি আৰম্ভ কৰিছে। সেয়ে সঘনাই কৈ থাকে যে আপুনি ৰীল বনাওক, পোষ্ট দিয়ক, কমেণ্ট কৰক, ফটো দিয়ক। সেয়েহে আপুনি মই সকলোৱে ফেচবুক কৰিলে, প্ৰফেচনেল মুড অন কৰিলেও সকলোৱে সমানে আৰ্নিং নাপায়, বা কিছুমানে পায় যদিও 10% মানুহে আৰ্নিং কৰিছে, 90% আৰ্নিং কৰিব পৰা নাই। কিন্তু এই ফেচবুক বা মেটাই কিন্তু সকলোৰে পৰা কিছু পৰিমাণে হ'লেও তেওঁলোকে এডচেঞ্চ বা এডভাৰটাইজিঙৰ জৰিয়তে টকা ইনকাম কৰিছে। এই ভিডিঅ'টো যদি ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ পেজটো ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এইটো বাস্তৱ আৰু ইনফৰ্মেটিভ ভিডিঅ' হয়। বহুতে মোক সুধি আছিলে যে ফেচবুকৰ তেওঁলোকৰ কি লাভ হয় যে এনেকৈ ফটো বা এয়া দি থাকিলে। এডচেঞ্চত তেওঁলোকৰ বহুত ধৰণৰ লাভ আছে, কিন্তু আমাৰ সাধাৰণ গ্ৰাহক হিচাপে সময়বোৰ গৈ থাকিলেও আমাৰ সময় অপচয় হয়, কিন্তু তেওঁলোকৰ সময় অপচয় নহয়, তেওঁলোকৰ বৰঞ্চ ইনকাম গ্ৰ'থ হয়। আৰু আপুনি জানি আচৰিত যে যোৱা বছৰ $64 মিলিয়ন USA অকলে ইনকাম কৰিছে। আৰু সবিশেষ ইনকামৰ বিষয়ে সকলো তথ্য মই ডেছক্ৰিপশ্যনত থুলমূলকৈ দি দিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱা ইনফৰ্মেটিভ আৰু এডুকেশ্যন